ভাৰতবৰ্ষত যিখন কলা আইন জাপি দিছে, যিখন চৰকাৰে অসমৰ মাটি ভেটি সুৰক্ষাৰ শ্লোগান দি শাসনাধিষ্ঠ হৈছিল আৰু অসম চুক্তি বাতিল কৰাৰ যি পৰিকল্পনাৰে আগবাঢ়িছে, সেই ক্ষেত্ৰত আমি আজি এই আইন বাতিল কৰাৰ কাৰণে তীব্ৰ প্ৰতিবাদ জনাব লগা হৈছে। অসমত খিলঞ্জীয়া ৰাইজৰ যি মাটি ভেটি এতিয়া নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনা আমি প্ৰতিৰোধ কৰিবই লাগিব। অসমত এজনো আমি বিদেশীক আমি শৰণাপন্ন কৰিব নোৱাৰোঁ, যিহেতু অসম চুক্তিয়ে 1971 চনলৈকে যিসকল বিদেশী আমাৰ ইয়াত আমি বুজা কঢ়িয়াই লৈছোঁ, তাৰপিছত 2014 চনলৈকে তেওঁলোকে যিসকল হিন্দু বিদেশীক বাংলাদেশী তথা আফগানিস্তান পাকিস্তানৰ পৰা অনাৰ যি পৰিকল্পনা কৰিছে, আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰোঁ। কাৰণ আমাৰ ইয়াত ইতিমধ্যে বহু বিদেশীয়ে ভৰি আছে, সেই বিদেশীখিনিৰ সুৰক্ষা নাইকিয়া হৈছে ইয়াত, আৰু ইয়াৰ পৰা এই বিদেশীখিনি আমি নেখেদালৈকে আমাৰ যিখিনি থলুৱা মানুহ, সেই থলুৱা মানুহৰ যি ভূমি সুৰক্ষাকে ধৰি আমাৰ কৰ্মসংস্থাপন তথা বিভিন্ন ক্ষেত্ৰত আমি বাধাৰ সৃষ্টি হ'ব লগা হৈছে। গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিবাদ জনাওঁ যে এই কলা আইন যি বিজেপি চৰকাৰে আনিছে, এই কলা আইনৰ আমি তীব্ৰ প্ৰতিবাদ কৰোঁ। আৰু আজি ভোগালীৰ মুহূৰ্তত আমি প্ৰতিবাদমুখীৰে আৰু ভোগালীও আমি এইবাৰ প্ৰতিবাদ কৰিম, আৰু এই প্ৰতিবাদ এই কা আইন বাতিলৰ কাৰণে আমি ভোগালীৰ মেজিত আমি কা আইন বাতিলৰ কাৰণে আমি প্ৰতিবাদ জনাই ভোগালীত আমি কা আইন দাহ কৰাৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আইনখন বাতিল নহ'লে আপোনালোকৰ প্ৰতিবাদ অব্যাহত থাকিব? আমাৰ প্ৰতিবাদ সদায় অব্যাহত থাকিব। আমি আইনৰ যুঁজৰ লগতে আমি প্ৰতিবাদী সত্তাৰে আমি আগবাঢ়িম। আমাৰ বুকুত শেষটোপাল তেজ থকালৈকে আমি ইয়াৰ প্ৰতিবাদ কৰি যাম, আৰু এই আইন যিকোনো প্ৰকাৰে আমি বাতিল কৰিমেই, আৰু ইয়াক বাতিল হ'বই লাগিব।